স্বাগতম মোৰ ইউটিউব চেনেল ভাৰতীৰ পাতৰলৈ। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মামাৰ বিয়া খাবলৈ যোৱা যাত্ৰা। এতিয়া আমি এয়া ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। মায়ে ঘৰৰ পৰা ওলাইছে, ভাইটি বাটতে ৰখি আছে। তাৰপিছত আমি গাঁৱৰে দাদা এজনৰ টমটম এখনত উঠি এয়া মৰিগাঁৱলৈ গৈ আছোঁ। আমি এতিয়া খানাপাৰা পালোহি। মৰিগাঁৱৰ পৰা ইয়ালৈ আহোঁতে ভিডিঅ' কৰা নহ'ল, গাড়ীত টোপনি মাৰি আহিলোঁ। বাহ, অটো ড্ৰাইভাৰবোৰো বেগবোৰ টনা আজৰা কৰি থাকে। এইফালে ভাইটিয়ে উবেৰ বুক কৰি কথা পাতি আছে। গাড়ী ইমানেই জাম, আমি বুক কৰা গাড়ীখন আহিবই পৰা নাই। গাড়ীখনৰ বাবে আমি অপেক্ষা কৰি আছোঁ। ফাইনেলি অপেক্ষাৰ অন্ত পৰিল, উবেৰ আহি গ'ল। ইয়াহু! আমিবোৰ এনেই থিয় হৈ মৰিছোঁ। ভাইটিয়ে বেডিংবোৰ দাঙি আছে, উবেৰখনত ভৰাই লৈ আছে আৰু আমি চাই আছোঁ থিয় হৈ। এতিয়া গৈ আছোঁ আমি কামাখ্যা ষ্টেচনলৈ। গাড়ীখন অলপ সৰু কাৰণে বৰ ঠেলা হেঁচাকৈ বহি গৈছোঁ আমি সকলোৱে। এয়া ষ্টেচন পাই গ'লোঁ। মোৰ জীৱনৰ প্ৰথম ৰেলৰ যাত্ৰা হ'বলৈ গৈ আছে। আমিতো একো নাজানোৱেই। ভাইটিয়ে ক'লৈ লৈ গৈ আছে, গৈহে আছোঁ পিছে পিছে। ট্ৰেইনৰ ষ্টেচনতো মানুহৰ ভিৰ।
ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব। বাকী আৰু ইমান ভিডিঅ' বনাই নাথাকিলোঁ, আন্ধাৰ হৈ গ'ল মামাহঁতৰ ঘৰ পাওঁতে। মামাহঁতৰ ঘৰ পাই ফ্ৰেছ হৈ খাই বৈ সোনকালে শুইহে দিলোঁ আৰু। বাই বাই।